হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি বহু দিনৰ মূৰত মই নতুনকৈ আকৌ এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এয়া আমাৰ কোৱাৰ্টাৰৰ মেক্সিকান ছানফ্লাৱাৰ বুলি কয়। আগতে বেছিকৈ ফুলিছিলে, এতিয়া শুকাই গৈছে। একচুৱেলি ভিডিঅ'টো ইয়াৰ ওপৰত নহয়, এটা বেলেগ এটা বস্তুৰ ওপৰতহে মই বনাইছোঁ। আহকচোন ভিডিঅ'টো চাওঁ। এয়া আপোনালোকক মই আজি ভিডিঅ'টো বনাবলৈ লৈ আনিছোঁ মোৰ কোৱাৰ্টাৰৰ এজোপা অমিতা গছৰ ওপৰত। আপোনালোকে চাগে ভাবিছে অমিতা গছৰ ওপৰত ভিডিঅ', য়েছ, সৰু কথা, কিন্তু তথাপি মই ভাবিলোঁ এইটো বনালে আপোনালোকৰ কিজানি কিবা এটা সুবিধা হ'ব, তো সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। মই এই অমিতা গছ দুজোপা আজিৰ পৰা প্ৰায় আপোনাৰ 1 বছৰমান আগত ৰুইছিলোঁ, এয়া পুলি আনি। একচুৱেলি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটো যে মোৰ এই জেগাটুকুৰা দেখিছেনে আপোনালোকে? আমাৰ ইয়াতে এইফালে আগৰ মানুহে বনাই থৈ যোৱা, আগত যোন ফেমিলি আছিলে তেনেকুৱা। তো এইখিনি জেগা বহুত দ হয়, তো বৰষুণ আমাৰ ইয়াতে বহুত বেছিও হয়। তো তথাপি মানে কি জেগাটুকুৰা প্ৰায় বুৰি থাকে। ইয়াতে মই এটা সময়তো ইয়াতে মোৰ বেঙেনা বহুত ধুনীয়া গছ আছিলে, জলকীয়া আছিলে, চব মৰি গৈছে এইবিলাক। তো তথাপিও মানে কি হয়, আৰু এই জেগাটুকুৰাত কি হয়, পকা কাম কৰাৰ কাৰণে কি নাজানো, গোটেই মানে আপোনাৰ ইয়াতে ইটা টুকুৰা, শিল কিবা কিবি বহুত মানে মাটিৰ তলত ভাল নহয় মানে মাটিটো। তথাপিও মই ইয়াতে এজোপা অমিতা পুলিটো ৰুইছোঁ, দেখিছানে? ধুনীয়া ধুনীয়া অমিতা লাগি আছে। তো একচুৱেলি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটো যে এতিয়া বজাৰত মানে এনেকুৱা হৈ গৈছে যে আপোনাৰ মানে শাক পাচলি আপুনি কিনিব নোৱাৰা হৈ গৈছে। প্ৰতিটো শাক পাচলি পোৱাতে আপোনাৰ 30-40 বা তথাপি ধৰক জিকা এতিয়া ধৰক আপোনাৰ 60 টকা কেজি, ইভেন এতিয়া তেনেকুৱা মানে হৈ গৈছে। আৰু আমাৰ ইয়াত লখিমপুৰত, মই বেলেগ ডিষ্ট্ৰিক্টৰ কথা নাজানো, আমাৰ লখিমপুৰততো অমিতাৰ দামেই হৈ গৈছে আপোনাৰ কেজি 40 টকা। উঠিবনো কেইটা? এনেকুৱা অমিতা খুব বেছি 4টামান উঠিব। তো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এইটো যে যদি আমি প্ৰত্যেকেই ঘৰত এনেকৈ যিবিলাক এইবিলাক সহজতে হয়, মই মানে এইটো কাৰণে কৈছোঁ যে মোৰ যদি ইয়াতে এই বেয়া মাটিখিনিতো য'ত আপোনাৰ এই ইটা টুকুৰা এইবিলাক কিবা কিবি দেখিছেনে, তলত মানে মই যেতিয়া পুলিটো ৰুইছোঁ নহয়, তলত মানে আপোনাৰ গোটেই ইটা টুকুৰা কিবা কিবি পৰি আছিলে। তো তেনেকুৱা জেগাত যদি ৰুই পিনে এবছৰ মই যদি মই এনেকুৱা দুজোপা ধুনীয়াকৈ যদি মোক খুৱাই আছে অমিতা, তেতিয়াহ'লে আপোনালোকৰ তাত ধুনীয়া মাটিত যদি এনেকৈ অমিতা ৰুৱে, কিয় নহ'ব? আৰু তাকো মই এই পুলিটো কোনো মানে আপোনাৰ হেৰিয়ৰ পৰা অনা নাই, আপোনাৰ কোনো নাৰ্চাৰী তেনেকুৱা পৰা আনিলেতো আৰু আপোনাৰ ভাল সঁচৰ আপুনি আনিব পাৰিব। মইতো এনেই নৰ্মেল অমিতা গুটিৰ পৰা ওলোৱা পুলিয়ে মই ৰুইছোঁ। তো এনেকৈ যদি আমি প্ৰত্যেকেই ঘৰত এই ধৰণে যদি আমি গছ লগাই লওঁ, তেতিয়াহ'লে বজাৰত যিটো দাম যে বাঢ়িছে, বজাৰত একচুৱেলি ক'ব গ'লে দাম কি কাৰণে কি বাঢ়িছে ডিটেইলছত ময়ো নাজানো, কাৰণ মই ইমান নিউজক লৈ ইমান ইণ্টাৰেষ্টেড নহয় মই এইবিলাক। কিন্তু মই এটা বস্তু ভাবোঁ যে কাৰণ আমি চবেই খাওঁতা বহুত, মানে আমাৰ চাহিদা বহুত, কিন্তু যোগানটো কম। তো আমি যদি চবেই এইদৰে মানে ঘৰত ৰেডি কৰি লওঁ, তেতিয়াহ'লে কিনাৰ প্ৰয়োজন নাই। যেনেকৈ এতিয়া মই অমিতা কিনাৰ কোনো মোৰ প্ৰয়োজন নাই। মই যেতিয়াই মন গ'ল অমিতা ইয়াৰ পৰাই ছিঙি ফ্ৰেছ অমিতা মানে খাব পাৰোঁ। আৰু অমিতাটো আপুনি ডেইলি খাব মন নাযায় ন, তথাপিও যেতিয়াই মন যায় আপুনি খাব পাৰে। আৰু তাৰোপৰি আপোনাক আৰু এটা কথা মই কৈ থৈ দিওঁ যে অমিতাৰ বহুত গুণাগুণ আছে। যদি আপোনাৰ শৌচ খোলোচা নহয়, আপোনাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, আপোনাৰ গেছৰ প্ৰব্লেম আছে, তেতিয়াহ'লে আপুনি অমিতা খাব লাগে। আপুনি অমিতা এইদৰে চব্জি বনাইও খাব পাৰে, পকাৰ পিছত আপুনি ফ্ৰুটছ হিচাপেও খাব পাৰে, ফল হিচাপে। আৰু পকা অমিতা মুখত লগালেও বহুত ভাল। তো মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মাত্ৰ, যদিও আপোনালোকে ভাবিব পাৰে যে বোলে অমিতাৰ ওপৰতে ভিডিঅ' বনাই আছে, কিন্তু মোৰ উদ্দেশ্য এটাই, যাতে আমি প্ৰত্যেকেই ঘৰত যিমানখিনি পাৰোঁ, আমাৰ মাটি চবৰে কোৱালিটি ভালো নহয়, জেগা জোগৰ মানে হেৰিবিলাকো কম থাকে, আমি চেষ্টা কৰা উচিত যাতে আমি কিবা কিবি জলকীয়া হওক, আপোনাৰ বোলে কিবা এনেকুৱা অমিতা হওক, বেঙেনা হওক, কিবা কিবি যাতে ৰুওঁ, যাতে আমি নিজে কোনো সাৰ চাৰ নিদিয়াকৈ খাব পাৰোঁ। মই যেতিয়া এই এনেকুৱা মানে বেয়া মাটিতে যেতিয়া মোৰ হৈছে, আপোনালোকৰ নিশ্চয় হ'ব। আৰু ইয়াতে মই কৈ থৈ দিওঁ, ইয়াতে মই গোবৰ দি, মাটিখিনি একদম বেয়া তথাপি হৈছে, মই কাৰণটো কৈও দিছোঁ, কাৰণ অকণমানতো যত্ন ল'ব লাগিব। তো মই ইয়াতে মোৰ দেখিছেনে, এয়া গোবৰ আনি থোৱা আছে, এতিয়া দিয়া নাই, কিন্তু মই চাইডে চাইডে এইদৰে খান্দি পিনে ইয়াতে মই আপোনাৰ গোবৰ দি দিছিলোঁ আজিৰ পৰা 1-1.5 মাহমানৰ আগত দুইজোপা গছতে। আৰু ইয়াতে কি কৰোঁ, মই যে ঘৰত আপোনাৰ আলু পিঁয়াজ যি হয় শাক পাচলি যি বাকলি থাকে মই দি থাকোঁ ইয়াতে। তো আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, ধন্যবাদ।